নমস্কাৰ সকলোকে আজিৰ ভিডিঅ'টিলৈ স্বাগতম জনাইছোঁ। বৃক্ক বা কিডনি আমাৰ শৰীৰৰ এটা অপৰিহাৰ্য অংগ। অতি সাধাৰণ ভাষাত ক'বলৈ গ'লে এই কিডনি বা বৃক্কৰ জৰিয়তে তেজ ফিল্টাৰ হয় আৰু তেজত থকা শৰীৰৰ বাবে ক্ষতিকাৰক দ্ৰব্যসমূহ যেনে এমনিয়া, ইউৰিয়া আদি প্ৰস্ৰাৱৰ যোগেদি শৰীৰৰ পৰা বাহিৰলৈ উলিয়াই পঠিয়ায় আৰু শৰীৰৰ বাবে লাগতিয়াল দ্ৰব্যসমূহ শৰীৰতে ধৰি ৰাখে। কিন্তু কেতিয়াবা বিভিন্ন কাৰণত এই কিডনি দুৰ্বল হৈ পৰে আৰু ইয়াৰ কাৰ্যক্ষমতা হ্ৰাস হ'বলৈ ধৰে। এনেদৰে এদিন কাৰ্যক্ষমতা হ্ৰাস হৈ কিডনি ফেইল হোৱাও দেখা যায়। সাধাৰণতে কিডনি ৰোগ হোৱাৰ আৰম্ভণিতে বা কিডনি দুৰ্বল বা টক্সিক হৈ থকাৰ সময়ত আমাৰ শৰীৰত কিছুমান সৰু ডাঙৰ লক্ষণে দেখা দিয়ে। কিন্তু আমাৰ অমনোযোগিতা বা জ্ঞানৰ অভাৱত আমি কেতিয়াবা এই লক্ষণসমূহ আওকাণ কৰোঁ। ফলত দুৰ্বল কিডনিয়ে গৈ এদিন জটিল ৰোগত পৰিণত হয়। সেয়েহে দুৰ্বল কিডনি বা কিডনি ৰোগৰ আৰম্ভণিতে দেখা দিয়া লক্ষণসমূহ কি আমি জনাটো নিতান্তই প্ৰয়োজনীয়। আহকচোন আজি এই ভিডিঅ'টিৰ জৰিয়তে এনে কিছুমান লক্ষণৰ বিষয়ে জানি লওঁ। দুৰ্বল কিডনিৰ বাবে দেখা দিয়া এটি লক্ষণ হ'ল অনবৰতে দুৰ্বল আৰু ভাগৰ লাগি থকা। যেতিয়া কিডনিয়ে নিজৰ কাম অৰ্থাৎ তেজ ফিল্টাৰ সুচাৰুৰূপে কৰিব নোৱাৰা হয়, তেতিয়া তেজত বিভিন্ন অলাগতিয়াল দ্ৰব্যসমূহ থাকি যায়। ফলত ই আমাক দুৰ্বল আৰু ভাগৰুৱা কৰি তোলে। ইয়াৰ উপৰিও কিডনিৰ ৰোগ অধিক জটিল অৱস্থালৈ গতি কৰিলেও শৰীৰত হিমগ্ল'বিনৰ মাত্ৰা কমি যায় আৰু ৰোগীজন ৰক্তহীনতাত ভোগে আৰু ইয়াৰ বাবেও শৰীৰটো দুৰ্বল হৈ পৰে। যদিহে আপোনাৰ খোৱা বোৱা তথা টোপনি ঠিকমতে হৈ থকাৰ পাছতো দীৰ্ঘদিন ধৰি ভাগৰুৱা অনুভৱ হৈ থাকে, তেনেহ'লে ওচৰৰ চিকিৎসকক লগ ধৰি এবাৰ কিডনিৰ পৰীক্ষা কৰাওক। দুৰ্বল কিডনিৰ বাবে দেখা দিয়া অন্য এটি লক্ষণ হ'ল মেটেলিক টেষ্ট বা এমনিয়া ব্ৰেথ। দুৰ্বল কিডনিয়ে ঠিকমতে কাম কৰিব নোৱাৰাৰ বাবে শৰীৰৰ পৰা অলাগতিয়াল দ্ৰব্য এমনিয়া উলিয়াই পঠিয়াব নোৱাৰা হয়। সেইবাবে তেজত এমনিয়া অধিক গোট খাবলৈ ধৰে। সেয়েহে কোনো লোকে মুখত এমনিয়াৰ গোন্ধ বা প্ৰস্ৰাৱ সদৃশ গোন্ধ অনুভৱ কৰে। যদি আপুনিও দীৰ্ঘদিন ধৰি মুখত প্ৰস্ৰাৱ সদৃশ গোন্ধ অনুভৱ কৰে, তেনেহ'লে এবাৰ কিডনিৰ পৰীক্ষা কৰাওক। দুৰ্বল কিডনিৰ বাবে দেখা দিয়া অন্য এটি লক্ষণ হ'ল সঘনাই প্ৰস্ৰাৱ লগা। অৱশ্যে কেতিয়াবা ডায়েবেটিছ, প্ৰস্ৰাৱৰ সংক্ৰমণ বা ইউৰিন ইনফেকশ্যন আৰু পুৰুষসকলৰ ক্ষেত্ৰত প্ৰষ্টেট গ্লেণ্ড ফুলি উঠিলেও সঘনাই প্ৰস্ৰাৱ লগাৰ লক্ষণ দেখা দিব পাৰে। কিন্তু কিডনিৰ ৰোগ অধিক জটিল হৈ উঠিলে প্ৰস্ৰাৱ সঘনাই হোৱাৰ পৰিৱৰ্তে কমকৈ হোৱাহে দেখা যায় বা কেতিয়াবা বন্ধও হ'ব পাৰে। দুৰ্বল কিডনিৰ বাবে দেখা দিয়া আন এটি লক্ষণ হ'ল প্ৰস্ৰাৱত ৰক্তক্ষৰণ হোৱা। বহু ক্ষেত্ৰত প্ৰস্ৰাৱত ৰক্তক্ষৰণ হ'লে কিডনি ষ্টোন বা প্ৰস্ৰাৱৰ সংক্ৰমণ হোৱা দেখা যায়। যদিও ই এক দুৰ্বল কিডনিৰো লক্ষণ হ'ব পাৰে, সেয়েহে প্ৰস্ৰাৱত তেজ বা ৰক্তক্ষৰণ হ'লে উপেক্ষা নকৰিব। দুৰ্বল কিডনিৰ বাবে দেখা দিয়া আন এটি লক্ষণ হ'ল প্ৰস্ৰাৱত অত্যন্ত ফেন উঠা। প্ৰস্ৰাৱত অতি বেছি ফেনৰ উপস্থিতিয়ে এলবুমিন নামৰ প্ৰটিন থকাৰ ইংগিত প্ৰদান কৰে। সাধাৰণতে কিডনি যেতিয়া বিকল হ'বলৈ আৰম্ভ কৰে, তেতিয়া ঠিকমতে তেজ ফিল্টাৰ কৰিব নোৱাৰা বাবে তেজত থকা আমাৰ বাবে লাগতিয়াল প্ৰটিনো প্ৰস্ৰাৱৰ যোগেদি ওলাই আহে। সেয়েহে প্ৰস্ৰাৱত যদি অত্যন্ত ফেন উঠে, এবাৰ প্ৰস্ৰাৱৰ পৰীক্ষাৰ যোগেদি প্ৰস্ৰাৱত প্ৰটিনৰ উপস্থিতি সম্পৰ্কে জানি লওক। কিডনি দুৰ্বল বা ডেমেজ হ'লে দেখা দিয়া অন্য এটি অসুবিধা হ'ল উচ্চ ৰক্তচাপ বা হাই ব্লাড প্ৰেছাৰ। যদিহে আপোনাৰ ব্লাড প্ৰেছাৰ আশ্চৰ্যজনকভাৱে বৃদ্ধি হৈছে, তেনে ক্ষেত্ৰত ই কিডনি ৰোগৰ ইংগিত প্ৰদান কৰিব পাৰে। আমাৰ শৰীৰৰ ব্লাড প্ৰেছাৰ কিডনিৰ যোগেদি নিয়ন্ত্ৰিত হয় আৰু এই কিডনি বিকল হ'বলৈ আৰম্ভ কৰিলে ব্লাড প্ৰেছাৰৰ তাৰতম্য ঘটে। কিডনি দুৰ্বল বা ডেমেজ হ'লে দেখা দিয়া আন এটি লক্ষণ হ'ল ভৰি ফুলা, য'ত আঙুলিৰে টিপি দিলে এটা গাঁত বহি যায়। কিডনিৰ কাৰ্যক্ষমতা হ্ৰাস হ'লে শৰীৰত অত্যাধিক ছ'ডিয়াম আৰু পানী জমা হয়, ফলত ভৰিবোৰ ফুলা দেখা যায়। অৱশ্যে দীৰ্ঘদিনীয়া হৃদৰোগ, লিভাৰৰ ৰোগ বা ভৰিত থকা ৰক্তবাহী নলিকাৰ ৰোগৰ বাবেও ভৰি ফুলা দেখা যায়। এইখিনিতে এটা কথা জানি থোৱাটো ভাল হ'ব যে গৰ্ভৱতী মহিলাসকলৰ ক্ষেত্ৰত 8-9 মাহৰ সময়ত কেতিয়াবা কোনো ৰোগ অবিহনেও ভৰি ফুলা দেখা যায়। তথাপিও আপোনাৰো যদি কেতিয়াবা ভৰি ফুলে, তেনেহ'লে এই লক্ষণক উপেক্ষা নকৰিব। ততালিকে ওচৰৰ চিকিৎসালয়ত গৈ এবাৰ পৰীক্ষা কৰাওক। কিডনি দুৰ্বল বা ডেমেজ হ'লে দেখা দিয়া অন্য এটি লক্ষণ হ'ল ইউৰেমিক ফ্ৰষ্ট। কেতিয়াবা দুৰ্বল কিডনিয়ে সঠিকভাৱে ফিল্টাৰৰ কাম কৰিব নোৱাৰিলে তেজত ইউৰিয়াৰ পৰিমাণ বৃদ্ধি হয় আৰু এই বৃদ্ধি হোৱা ইউৰিয়াই ছালত বিশেষকৈ কপালত সৰু ধূলিকণাৰ সদৃশ হৈ জমা হয়। ইয়াক ইউৰেমিক ফ্ৰষ্ট বুলি কোৱা হয়।
অন্যহাতে বহুতো লোকৰ কিডনি দুৰ্বল বা ডেমেজ হ'লে চকুৰ চাৰিওকাষ ফুলাও দেখা যায়। ইয়াক পেৰিঅৰ্বিটেল পাফিনেছ বুলি কোৱা হয়। অন্যান্য বহুতো কাৰণত এই পেৰিঅৰ্বিটেল পাফিনেছ দেখা যায় যদিও বহু ক্ষেত্ৰত এই কিডনি ৰোগৰ প্ৰধান লক্ষণ হিচাপে দেখা দিয়ে। কিডনি দুৰ্বল বা ডেমেজ হৈ জটিল ৰূপ ল'লে দেখা দিয়া আন এটি লক্ষণ হ'ল প্ৰুৰাইটাছ, অৰ্থাৎ অত্যাধিক খজুৱতি হোৱা। কিডনি ডেমেজ হ'লে শৰীৰত অতিৰিক্ত ফছফৰাছ জমা হয় আৰু এই ফছফৰাছে কেলছিয়ামৰ লগত সংযুক্ত হৈ খজুৱতিৰ সৃষ্টি কৰে। ইয়াক ৰিনেল ইটছ বা ইউৰেমিক প্ৰুৰাইটাছ বুলি কোৱা হয়। যদিহে আপোনাৰ এনেধৰণৰ অত্যাধিক খজুৱতি হৈ আছে, তেন্তে অন্য কোনো বাহ্যিক কাৰণত যদি এই খজুৱতি হোৱাৰ কথা ধৰা নপৰে, তেন্তে এবাৰ কিডনিৰ পৰীক্ষা কৰাওক। ইয়াৰ উপৰিও কিডনি ডেমেজ হ'লে ইলেক্ট্ৰলাইটছ যেনে ছডিয়াম, পটাছিয়াম, কেলছিয়াম আদিৰ সন্তুলন নষ্ট হয় বাবে শৰীৰৰ মাংসপেশীসমূহতো বিষ হোৱা দেখা যায়। আপুনিও যদি উল্লেখ কৰি অহা লক্ষণবোৰ বহুদিন ধৰি অনুভৱ কৰি আছে, তেনেহ'লে এবাৰ চিকিৎসকৰ কাষ চাপি কিডনিৰ ৰোগ হৈছে নেকি তাৰ পৰীক্ষা কৰক। আজিকালি বিভিন্ন আনুষাংগিক ৰোগ যেনে ডায়েবেটিছ, ভেজাল খাদ্য, অত্যাধিক মদ্যপান, চিকিৎসকৰ পৰামৰ্শ অবিহনে সঘনাই গ্ৰহণ কৰা বিষনাশক ঔষধ বা অন্য ঔষধ, চিগাৰেট সেৱন আদিৰ বাবেও কম বয়সতে কিডনি ডেমেজ হোৱা দেখা যায়। সেয়েহে প্ৰথম অৱস্থাতে কিডনিৰ ৰোগ ধৰা পেলাবলৈ বছৰত এবাৰকৈ কিডনি ফাংচন টেষ্ট আৰু ইউৰিন এলবুমিনৰ পৰীক্ষা কৰাওক। শেষত সকলোৱে সুস্থ হৈ থাকক আৰু নিৰোগী হৈ থাকক তাকেই কামনা কৰিলোঁ। ধন্যবাদ। এনেধৰণৰ আৰু অধিক ভিডিঅ'ৰ বাবে আমাৰ ভিডিঅ'টি লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু যদিহে আপুনি আমাৰ ভিডিঅ'সমূহৰ পৰা উপকৃত হৈছে, তেনেহ'লে অনুগ্ৰহ কৰি আমাৰ চেনেল আছাম ৱেলনেছ ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।